নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ SCERT ODL ৰ ওপৰত আৰু যিসকল SCERT ODL ৰ প্ৰাৰ্থী আছে সেই সকল প্ৰাৰ্থীৰ ওপৰত এটা কেছ ৰুজু হৈছে হাইকোৰ্টত আৰু সেই ভিডিঅ'টো ইনফৰমেশ্যন দিয়াৰ কাৰণে ভিডিঅ' এটা বনাইছিলোঁ আৰু তেনে প্ৰসংগতে আজিও সেই আলম লৈ এটা ভিডিঅ' বনাব বিচাৰিছোঁ কমেন্টছৰ ওপৰত এটা ভিডিঅ' বনাব বিচাৰিছোঁ আপোনালোকে গুৰুত্ব সহকাৰে চাব আৰু শ্বেয়াৰ কৰিব এটা কথাটো হ'ল যেহেতু কেইজনমান 19 জনমান প্ৰাৰ্থীয়ে SCERT ODL ৰ ওপৰত কেছ এটা ৰুজু কৰিছে আৰু সেই কেছ কৰা যেটো খবৰ আপোনালোকক চেনেলৰ জৰিয়তে জনোৱা হৈছিল তেনে ক্ষেত্ৰত একাংশ প্ৰাৰ্থীয়ে কমেন্টছ কৰি আছে যে আমি বহুত ভাল পাইছোঁ আমি এনএছৰ প্ৰাৰ্থী হয় গতিকে SCERT ODL ৰ ওপৰত কেছ কৰাৰ কাৰণে স্পেচিয়েলি বিশেষকৈ মোক মানে মোৰ বহুত ফুৰ্তি লাগিছে কিবা কিবি লাগিছে বহুত ভাল পাইছোঁ এনেকুৱা ধৰণৰ মানে কমেন্টছ কৰি আছে এটা কথাটো হ'ল ইয়াত ফুৰ্তি কৰা নকৰাৰ লগত কোনো কথা নাই ইয়াত আমি কেছৰ লগত জড়িতও নাই একো কৰাও নাই জাস্ট মানে ইনফৰমেশ্যন এটা দিছিলোঁ যে SCERT ODL ৰ ওপৰত কেছ এটা কৰা হৈছে আৰু হয়তো আগন্তুক দিনবোৰত SCERT ODL ৰ প্ৰাৰ্থীসকলেও যুঁজিব লাগিব হেতুটো নিজে মনে সজা কোৱা কথা নহয় 19 জন প্ৰাৰ্থীয়ে কেছ কৰিছে SCERT ODL ৰ প্ৰাৰ্থীসকলক নিযুক্তি প্ৰক্ৰিয়াৰ পৰা হয়তো বঞ্চিত কৰিব লাগে বুলি তেনেকুৱা বিষয় আলম কৰি কেছটো কৰিছে আৰু তাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ আৰু কিছুমানে কমেন্টছ কৰি আছে যে আমি ভাল পাইছোঁ বা মই স্পেচিয়েলি বহুত ফুৰ্তি লাগিছে কিবা লাগিছে আমি হয়তো ইয়াত জড়িত আছোঁ কিবা আছোঁ এনেকুৱা ধৰণৰ কমেন্টছ কৰি আছে এটা কথাটো হ'ল সেইসকল প্ৰাৰ্থীক ক'ব বিচাৰিছোঁ যে ইমান ঠেক মনৰ ব্যক্তি আমি নহয় যে কাৰোবাৰ ভাতৰ কাঢ়ি আমি চাকৰি এটা ল'ম তেনেকুৱা মানসিকতা আমাৰ নাই জাস্ট এটা ইনফৰমেশ্যন দিছিলোঁ আৰু যিসকলে মানে নিগেটিভ কমেন্টছ কৰি আছে যে আমাৰ ফুৰ্তি লাগিছে কিবা লাগিছে আমি এনএছৰ প্ৰাৰ্থীসকলে কিবা কৰি আছোঁ মই এতিয়া এনএছৰ প্ৰাৰ্থী হয়নে নহয় সেইটো আপোনালোকে হয়তো ভালদৰে নাজানে গতিকে মই যিয়ে নহওক সেইটো মই ইয়াৰ আগৰ ভিডিঅ'বিলাকতো মানে কি কথাখিনি কৈছিলোঁ মই যিয়ে নহওক কিন্তু মই যিটো খবৰ পাওঁ সেই খবৰখিনি চেনেলৰ জৰিয়তে আপোনালোকক জনাওঁ বা জনাবলৈ চেষ্টা কৰোঁ গতিকে এনে ক্ষেত্ৰত মই কাৰোবাৰ বেয়াটো চিন্তা কৰি বা বেয়াটো ভাবি যে কাৰোবাৰ ভাতৰ কাঢ়ি আনি চাকৰি এটা ল'ম তেনেকুৱা মানসিকতা নাই আৰু যিসকলে এনেকুৱা কমেন্টছ কৰিছে আপোনালোকক জনাব বিচাৰিছোঁ যে প্ৰত্যেকৰ এটা সপোন থাকে আৰু সেই সপোনটো বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে প্ৰত্যেকে চেষ্টা কৰে সেয়া এনএছৰ প্ৰাৰ্থীয়ে হওক সেয়া SCERT ODL ৰ প্ৰাৰ্থীয়ে হওক সেয়া ৰেগুলাৰৰ প্ৰাৰ্থীয়ে হওক প্ৰত্যেকে কষ্ট কৰি চাৰ্টিফিকেট এখন লয় গতিকে এনএছৰ ভিডিঅ' বনালোঁ বুলিয়েই যে মই এনএছ হৈ যাম বা এনএছ নহ'ম তেনেকুৱা কোনো কথা নাই মই এনএছৰ প্ৰাৰ্থী হ'লেও মই কষ্ট কৰি মই চাৰ্টিফিকেট লৈছোঁ আৰু নহ'লেও মই কিবা বেলেগ ডিগ্ৰী থাকিলেও মই কষ্ট কৰিয়ে লৈছোঁ বা SCERT ODL চাৰ্টিফিকেট থাকিলেও মই কষ্ট কৰিয়ে লৈছোঁ ৰেগুলাৰ চাৰ্টিফিকেট থাকিলেও মই কষ্ট কৰিয়ে লৈছোঁ গতিকে এনে ক্ষেত্ৰত কাৰোবাৰ কিবা প্ৰব্লেম আহিলে কিবা সমস্যা আহিলে সেই কথাখিনি জনোৱা হয় তেনে ক্ষেত্ৰত কাৰোবাৰ বেয়াটো চিন্তা কৰি যে মানে কি ভিডিঅ' বনাম তেনেকুৱা কোনো কথা নহয় জাষ্ট এটা ইনফৰমেশ্যন দিছোঁ SCERT ODL ৰ প্ৰাৰ্থীসকলৰ ওপৰত কেছ এটা ৰুজু কৰা হৈছে গতিকে সেইটো যোনে কৰিছে তেওঁলোকে জানিব ইয়াত আমাৰ মানে আমি যে কিবা এটা কৰিছোঁ তেনেকুৱা কোনো কথা নাই আৰু তেনেকুৱা মানসিকতাও নাই আৰু চাকৰি নাপালেও আমি কিবা এটা কৰাৰ বা তেনেকুৱা অপশ্যন আমাৰ হাতত আছে আমি ইমান মানে কি দুৰ্বল নহয় মানে কিছুমানে যেনেকৈ কমেন্টছ কৰি থাকে যে আমি বহুত ভাল পাইছোঁ আমাৰ ভালৰ কাৰণে আমি মানে কি কিবা কিবি কৰি আছোঁ তেনেকুৱা কোনো কথা নাই যোনে কেছ কৰে তেওঁলোকৰ ওপৰত এই কথাবিলাক আপোনালোকে আৰোপ কৰিব লাগে SCERT ODL ৰ প্ৰাৰ্থীসকলেও বহু কষ্ট কৰি এই চাৰ্টিফিকেট মাৰ্কশ্বিটখন মানে কি গ্ৰহণ কৰিছে গতিকে তেওঁলোকৰো কিবা সমস্যা আহিলে আমি তেওঁলোকৰ সৈতে আমি থাকিম গতিকে যিসকলে নিগেটিভ কমেন্টছ কৰি আছে আপোনালোকে বুজাটো উচিত যে কাৰোবাৰ বিপদৰ সময়ত আমি কিন্তু ইটিকিং নকৰোঁ সমালোচনা নকৰোঁ ইনফৰমেশ্যন এটা দিছিলোঁ তেনে ইনফৰমেশ্যন দিলোঁ বুলিয়েই যে আমি SCERT ODL প্ৰাৰ্থীসকলক বেয়া পাম এনএছৰ প্ৰাৰ্থীসকলক বেয়া পাম ৰেগুলাৰ প্ৰাৰ্থীসকলক বেয়া তেনেকুৱা কথা নহয় যাৰ কেটেগৰী আছে যাৰ কোৱালিটি আছে যাৰ মাৰ্কছ আছে সিয়ে চাকৰি পাব গতিকে কাৰোবাৰ বেয়াটো চিন্তা কৰি নিজে এটা চাকৰি লোৱাৰ কোনো মানসিকতা নাই আৰু চাকৰি তেনেকৈ নালাগেও প্ৰত্যেকৰে মাক দেউতাকে ল'ৰা ছোৱালীৰ পৰা সপোন দেখে আশা কৰে আৰু তাৰ কাৰণে ল'ৰা ছোৱালীক পঢ়ুৱায় তেনে ক্ষেত্ৰত চাৰ্টিফিকেট বেলেগ বেলেগ হ'ব পাৰে কিন্তু কোৱালিটি একেই চবৰে গতিকে তেনে ক্ষেত্ৰত যিসকলে নিগেটিভ কমেন্ট কৰি আছে আপোনালোক জনা বিচাৰিছোঁ যে তেনেকুৱা মানসিকতা নাই অপশ্যন আমাৰ হাতত আছে আমি চাকৰি নাপালেও আমাৰ কিবা
কাম কিবা জব কৰিলে আমি চলিব পৰা আমাৰ সামৰ্থ্য আছে, কাৰণ আমি দুৰ্বল নহয়, আমি ইমান ঠেক মনৰ নহয়। কিন্তু বিপদৰ সময়ত প্ৰত্যেকৰে সৈতে থাকিম। সেয়া ৰেগুলাৰ প্ৰাৰ্থীয়ে হওক, SCRT ODLৰ প্ৰাৰ্থীয়ে হওক, NISৰ প্ৰাৰ্থীয়ে প্ৰত্যেকৰে সৈতে থাকিম। মই পাৰ্চনেলি সেইটো মোৰ পিছৰ কথা, কিন্তু চেনেলৰ সৈতে কিন্তু অকল যে এটা নিৰ্দিষ্ট কেটেগৰীৰে চেনেল সেইটো তেনেকুৱা কোনো কথা নাই। আৰু SCRT ODLৰ প্ৰাৰ্থীসকলক এনে চাৰ্টিফিকেটখন পোৱা নাই। কোনোবাই ডুপ্লিকেট কৰি পাব পাৰে, কিন্তু প্ৰত্যেকে যে ডুপ্লিকেট কৰি পাব বা সেই কোনো লিখা নাই বা কোনো ক'ব নোৱাৰে। গতিকে এইবিলাক ঠেক মনৰ যিবিলাক ব্যক্তি আছে এনেকুৱা কমেণ্টছ কৰে, আপোনালোকক ক'ব বিচাৰিছোঁ যে SCRT ৰেগুলাৰৰ ওপৰত কেছ কৰিছে, এতিয়া তেওঁলোকে এই চেলেঞ্জটো কেনেকৈ গ্ৰহণ কৰে সেইটো লক্ষণীয় হ'ব, আৰু তেওঁলোকে যুঁজিবই লাগিব। আৰু তেওঁলোকৰ ওপৰত যিহেতু কেছ ৰুজু কৰিছে, তেওঁলোকৰ সমস্যা এটা আহিছে, তেওঁলোকো যুঁজিব লাগিব। আৰু তেওঁলোকে এনে চাৰ্টিফিকেটখন পোৱা নাই নহয়, তেওঁলোকেও কষ্ট কৰিয়ে পাইছে, ৰেগুলাৰ প্ৰাৰ্থীসকলেও কষ্ট কৰিয়ে পাইছে, NISৰ প্ৰাৰ্থীসকলেও কষ্ট কৰিয়ে পাইছে। হয়তো ডিউৰেশ্যনটো হয়তো কাৰোবাৰ ODL, কাৰোবাৰ ৰেগুলাৰ। গতিকে সেইটোৱে কথা। বাছ SCRT ODLৰ প্ৰাৰ্থীসকলেকো যি শিকিছে ৰেগুলাৰখনে সেয়ে শিকিছে, বা NISৰখিনি সেয়ে শিকিছে। হয়তো সেইসকল প্ৰাৰ্থী ঘৰত বহি শিকিছে আৰু ৰেগুলাৰ প্ৰাৰ্থীসকলে ক্লাছ কৰি কিনে কথাখিনি শিকিছে। কিন্তু SCRT ODL বা NISৰ প্ৰাৰ্থীসকলে কিন্তু ৰবিবাৰে ক্লাছ কৰি এই ডিগ্ৰীত যি DLEDৰ মাৰ্কছ কিন্তু লৈছে। ভাল বেয়া প্ৰত্যেকৰে থাকিব, ৰেগুলাৰো হয়তো কিছুমান তেনেকুৱা থাকিব, ODLৰো আছে। সেইবুলি সকলো ৰেগুলাৰেই বেয়া, সকলো ৰেগুলাৰেই ভাল, সকলো SCRT ODLেই ভাল, সকলো SCRT ODLেই বেয়া, বা সকলো NIS প্ৰাৰ্থীয়ে বেয়া বা সকলো NIS প্ৰাৰ্থীয়ে ভাল, তেনেকুৱা কোনো কথা নহয়। ভাল বেয়া প্ৰত্যেকৰে থাকিব। গতিকে চাকৰিটো পাওক, যোনে যেনেকৈ ভালকৈ পাওক সেইটোৱে বিচাৰিছোঁ। ইয়াত SCRT NIS ৰেগুলাৰ বুলি কোনো কথা নাই। গতিকে মই ইয়াত ফূৰ্তি কৰিবলগীয়া কোনো কথা নাই। কিছুমানে কমেণ্ট কৰিছে মই হাঁহিছোঁ, কিবা কৰিছোঁ। জাষ্ট মই এটা ইনফৰ্মেশ্যন দিছোঁ আপোনালোকক, যিটো মানে হৈছে সেইটোতো আৰু মই নিজে মনে সাজি কোৱা নাই যে SCRT ৰেগুলাৰত SCRT ODLত কেছ কৰিছে, মই মনে সাজি কোৱা নাই। গতিকে ইনফৰ্মেশ্যনটো পাইছোঁ, আপোনালোকক দিছোঁ। গতিকে মোৰ ফূৰ্তি লাগিবলগীয়া ইয়াত একো কথা নাই। প্ৰত্যেকে কষ্ট কৰিছে, অকল কেছ কৰাৰ যে কষ্ট কৰিছে বা কেছ নকৰা যে কষ্ট কৰিছে তেনেকুৱা কোনো কথা। প্ৰত্যেকে কষ্ট কৰিছে, আৰু ইয়াৰ ভিতৰত যোনে যেনেকৈ পায় তেনেকৈ চাকৰিটো পাব লাগে। যাৰ মাৰ্ক আছে তেওঁলোকে পাব লাগে। গতিকে মোৰ মাৰ্ক কম, মই আনৰ বেয়াটো চিন্তা কৰি মই চাকৰিটো কেতিয়াও নিবিচাৰোঁ, আৰু মোক নালাগেও। কাৰণ আমাৰ হাতত অপশ্যন আছে, আমি কাম কৰাৰ আমাৰ মানসিকতা আছে, আমি দুৰ্বল নহয়। গতিকে যিসকল ব্যক্তিয়ে কমেণ্টছ কৰে তেওঁলোকক বুজাব বিচাৰে যে সকলোৰে সৈতে থাকক। আপোনালোকৰ বিপদ আহিলে আপোনালোকৰ সৈতেও বাকীবোৰে থাকিব। NISৰ প্ৰাৰ্থীসকলে নিজৰ প্ৰাপ্যৰ কাৰণে যুঁজিছে, তেওঁলোকে কিন্তু কাৰো এগেইনষ্টত যোৱা নাই। তেওঁলোকৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখন ভেলিড কৰাৰ কাৰণেহে যুঁজি আছে। গতিকে তেওঁলোকে কাৰোবাৰ চাকৰি কাঢ়ি আনি নিজে চাকৰি ল'ব তেনেকুৱা কিন্তু যুঁজি থকা নাই। তেওঁলোকৰ যিখন মাৰ্কছ, তেওঁৰ চাৰ্টিফিকেট, সেই বস্তুখিনিক লৈ যুঁজি আছে। এতিয়া SCRT ODLৰ প্ৰাৰ্থীসকলৰ ওপৰত কেছ কৰিছে। এতিয়া সেইটো কেনেকৈ চেলেঞ্জ লয় তেওঁলোকেহে জানিব। গতিকে SCRT ODL প্ৰাৰ্থীসকলকো আপোনালোকে বেয়া বুলি নাভাবিব, কাকো বেয়া বুলি ভাবিব নালাগে। প্ৰত্যেকেই সমিল মিলাই থাকক, আৰু চাকৰিটো যেনেকৈ পায় তেনেকৈ লওক। যাৰ মাৰ্ক আছে তেওঁলোকে চাকৰিটো পাবই, কোনে ৰখাব নোৱাৰে। গতিকে আনৰ বেয়াটো চিন্তা কৰাৰ মানসিকতা নাই। ইনফৰ্মেশ্যন সকলোকে দিম, ৰেগুলাৰ হয়তো থাকিম। ৰেগুলাৰ কিবা সমস্যা আহিলে, SCRT ODL সমস্যা এতিয়া আহিছে, নিশ্চয় তেওঁলোকৰ সৈতেও থাকিম। আৰু NISতো সমস্যা হৈয়ে আছে, তেওঁলোকৰ সৈতেও আমি আছোঁ। গতিকে ইয়াত নিৰ্দিষ্ট কেটেগৰীৰ কোনো আমি ভিডিঅ' নবনাওঁ। যাৰ যিটো সমস্যা একেদিন আমি NISৰ ভিডিঅ' বনাইছিলোঁ। জাষ্ট যোৱাকালি এটা মানে কি ভিডিঅ' খবৰ পালোঁ যে SCRT ODLৰ ওপৰত কেছ কৰিছে। গতিকে সেইটো ইনফৰ্মেশ্যন দিলোঁ। তাৰ কাৰণে আমি ভাল পাব লগা কি কথা আছে? একোতো কথা নাই। আৰু তেনেকুৱা আমি নকৰোঁ, ভৱিষ্যতেও নকৰোঁ। চাকৰিয়ে জীৱন নহয় মানুহৰ মানৱতা সেইটো বহুত ডাঙৰ বস্তু। চাকৰি নোহোৱাকৈও মানুহ চলি আছে, বা যিসকল প্ৰাৰ্থী এতিয়া DLED পাছ কৰি টেট পাছ কৰি বহি আছে, প্ৰত্যেকতো মাক দেউতাকে চাকৰি কৰা নাই, তেওঁলোকেতো ঘৰ এখন চলি আছে। গতিকে চাকৰিয়ে সৰ্বস্ব নহয়, মানৱতা লাগিব মানুহৰ। বিপদৰ সময়ত কাকো টেকিং কৰিব নালাগে। সকলোৱে সমিল মিলাই থাকক, ৰেগুলাৰ SCRT ODL সেইটোৱে বিচাৰিছোঁ। ইয়াৰ ভিতৰত যাৰ কোৱালিটি আছে, যাৰ মাৰ্ক আছে, সেইজনেহে চাকৰি পাব। গতিকে কাৰোবাৰ ওপৰত কেছ কৰি কিবা কৰি ফূৰ্তি কৰা মানসিকতা নাই, আৰু তেনেকৈ চাকৰি নল'ব। কিন্তু প্ৰাপ্যৰ কাৰণে সকলোৱে যুঁজিব লাগে। ৰেগুলাৰৰ কিবা প্ৰব্লেম আহিলে আপোনালোকে যুঁজক। SCRT ODLৰ প্ৰব্লেম আহিছে, এতিয়া তেওঁলোকেও যুঁজিব। NISৰ প্ৰব্লেম আহিছে, এতিয়া তেওঁলোকে যুঁজি আছে। গতিকে তেনেকুৱা কথা। কিন্তু ইয়াত কাৰোবাৰ বেয়া চিন্তা কৰি কিবা কৰি ফূৰ্তি কৰা মানসিকতা আমাৰ নাই আৰু নাথাকে। কিন্তু আমি দুৰ্বল নহয়, কিবা আমাৰ হাতত অপশ্যন আছে। আমি চাকৰি নাপালেও আমি কাম কৰাৰ আমাৰ
শক্তি আছে কৰিব পাৰিম সেইখিনিয়ে আৰু সকলোৱে সমিল মিলাই থাকক SCRT ৰেগুলাৰসকলক আপোনালোকে এতিয়া যুঁজিব লাগিব আপোনালোকৰ ভাল হওক সেইটোৱে বিচাৰিছোঁ আপোনালোকৰ চাকৰিটো পাওক আৰু নিজৰ যি সমস্যা আহে সেইখিনি সমাধান কৰাৰ চেষ্টা কৰিব এতিয়া ৰায়দানৰ আপোনালোকে অপেক্ষা কৰক আৰু সকলোৰে সৈতে সদায় আছোঁ SCRT ODLৰ সৈতে সদায় আছোঁ NSৰ প্ৰাৰ্থীসকলৰ সৈতে সদায় আছোঁ আৰু ৰেগুলাৰ সৈতেও সদায় আছোঁ সমস্যা আহিলে এতিয়া SCRT ODLৰ সমস্যা নিশ্চয় আহিছে ইয়াতকৈ গতিকে তেওঁলোকৰ সৈতেও আছোঁ থাকিম এইখিনিয়ে ধন্যবাদ জয় অসম